কৰিব ওলাইছে এটা দীঘল জাৰ্ণি সত্ৰৰ ভগৱানৰ নাম লৈ ব'লক আপোনালোকক দেখাবলৈ লৈ যাওঁ আমাৰ ঘৰৰ মানুহখিনি এয়া আউনীআটী সত্ৰৰ গেটখন এয়া প্ৰথমে আউনীআটী সত্ৰ ভিতৰ চোৱালৈ আহি আছোঁ এয়া আমাৰ বা ভাগিন আৰু মানুহজনী আৰু ল'ৰাটো আৰু মই গাইছ ফুলটো চাওক নাজাৰা দেখো গাইছ আউনীআটী সত্ৰত আহিলে সংগ্ৰহালয়ত এবাৰ সোমাই চাব কেমেৰা এলাউড নাই বাৰু বহুত শিল্পকলা দেখিব পাব ইপাহ ফুল চাওক কপৌ ফুল অৰিজিনেল হয় ওচৰৰ পৰা জুম কৰি দেখাই দিছোঁ আপোনালোকৰ বাবে চাওক এয়া আউনীআটী সত্ৰৰ কীৰ্তনঘৰৰ অভিমুখে আমি ৰাওনা হৈছোঁ ব'লক ভিতৰ চোৱা দেখাবলৈ চেষ্টা কৰোঁ আউনীআটী সত্ৰৰ কীৰ্তনঘৰ চাওক গাইছ কেনেকুৱা এটা ভাল লগা সেৱা কৰি লওক যোনসকলে এতিয়ালৈকে অহা নাই আশীৰ্বাদটো লৈ লওক আমিও আপোনালোকৰ সকলোৰে মংগলৰ কাৰণে আশীৰ্বাদটো লৈ ল'লোঁ আপোনালোকেও যিখিনি অহা নাই আশীৰ্বাদ লৈ লওক দেখিবলৈ পাইছে পিছফালৰ গেটখন শুনা পোৱা গৈছে ইয়াৰ এখন সোণৰ গেট হয় দেখিব পাইছে ভিতৰৰ কীৰ্তনঘৰৰ ভিতৰত চোৱাও সোণৰ ৰূপৰ বুলি শুনা পোৱা গৈছে ভগৱানৰ ওচৰত আশীৰ্বাদ লৈ এয়া কীৰ্তনঘৰৰ পৰা ওলাই আহিলোঁ আউনীআটী সত্ৰৰ চুবলৈ দিয়া এয়া প্ৰভু ঈশ্বৰক লগ পাবৰ বাবে আমি পাৰ্মিশ্যন লৈ আছোঁ দৰ্শন কৰি যাওঁ এয়া আউনীআটীৰ সত্ৰৰ প্ৰভু ঈশ্বৰ এয়া শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ চাৰিহাতীৰ এটা অংশ ইমান ধুনীয়াকৈ ফুলখিনি ফুলি আছে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ এইটো দেখিবলৈ পাইছে আউনীআটী সত্ৰৰ লাইব্ৰেৰী এইটো দেখিবলৈ আছে সংগ্ৰহালয় ব'লক সোমাই যাওঁ ভিতৰলৈ ভিতৰত কেমেৰা এলাউড নাই আউনীআটী সত্ৰৰ বিষয়ে দুই এষাৰ সুধিলোঁ নমস্কাৰ আমি আউনীআটী সত্ৰৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ শুভকামনা জ্ঞাপন কৰিছোঁ আহোম ৰজা জয়ধ্বজ সিংহই 1653 চনত এই আউনীআটী সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে আৰু সেই সময় আমাৰ সত্ৰাধিকাৰ আছিলে স্বনামধন্য শ্ৰী শ্ৰী নিৰঞ্জনদেৱ গোস্বামী প্ৰভু আৰু বৰ্তমান সত্ৰাধিকাৰ সকলোৱে জনপ্ৰিয় গম পায় 16 নম্বৰ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী আৰু সত্ৰখন যেতিয়া প্ৰতিষ্ঠা কৰিছিলে গোটেই জেগাটো আউনী পানীৰে আবৃত এটা অঞ্চল আছিলে বৃহত্তৰ অঞ্চল আছিলে তাত মানে জেগা পৰিষ্কাৰ কৰি চফা কৰাৰ কাৰণে আউনীআটী সত্ৰ বুলি কোৱা হয় আতি মানে ওখ জেগাটো কাটি বুলি কোৱা হয় আউনী মানে হৈছে পাণ আৰু সত্ৰ মানে হৈছে সত্ৰ আৰু সেই সময়ত আমাৰ সত্ৰ প্ৰতিষ্ঠা কৰোঁতেনে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শিশু বৈষ্ণৱ আনয়ন কৰি সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে আৰু সেই উদাস পৰম্পৰাত আছিলে আৰু বৰ্তমান আমাৰ 350 ভকত বৈষ্ণৱ আছে আৰু শিষ্য সংখ্যা প্ৰায় 15 লাখৰো অধিক আমাৰ আউনীআটী সত্ৰ শিষ্য এইখনে অসমৰ ভিতৰত এখন ডাঙৰ সত্ৰ বুলি উদাসীন পৰম্পৰাত প্ৰচলিত হৈ আছে আৰু আমাৰ সত্ৰত সাধাৰণতে আহোম ৰজাই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে আউনীআটী সত্ৰৰ প্ৰতিষ্ঠা কৰোঁতে আহোম ৰজাই কিছুমান সা সামগ্ৰী দান দিছিলে সেইসমূহ গোটেই আউনীআটী সত্ৰ সংগ্ৰহালয়টোত আছে যিটো নেকি বিশ্বত অনন্য হাতী দাঁতৰ পাতিখন এখন বিশ্ব ক'তো নাই যেনেকৈ আমাৰ বাঁহে কাঠি কৰি বনায় ঠিক তেনেদৰে হাতী দাঁতৰ পৰা কাঠি কৰি বনোৱা আছে পিতলেৰে কাঠি কৰি বনোৱা খৰাহী এটা আছে লাচিত বৰফুকনে সেই বিখ্যাত শৰাইঘাট যুদ্ধত ব্যৱহাৰ কৰা হেংদাং আছে আহোম ৰাজত্বকালৰ যিসমূহ ঐতিহাসিক সম্পদ সত্ৰীয়া সংস্কৃতিৰে
ভৰপূৰ যিসমূহ সম্পদ অসমীয়া স্বাভিমান থকা সম্পদসমূহ আউনীআটী সত্ৰৰ সংগ্ৰহালয়ত আছে আৰু কেতিয়াবা সদাশয় ব্যক্তিসকল যদি মাজুলী আউনীআটী সত্ৰলৈ আহে নিশ্চয় সংগ্ৰহালয়টো চাব নাপাহৰিব। ধন্যবাদ। এই দেখিবলৈ পাইছে দক্ষিণপাট সত্ৰ। দেখিবলৈ পাইছে এই দক্ষিণপাট সত্ৰৰ কীৰ্তন ঘৰ। দেখিবলৈ পাইছে এয়া অকণমান ভগৱানক সেৱা চেৱা কৰি লওঁ আৰু হে গাইছ, এইডাল প্ৰকাণ্ড সাপডাল, অজগৰ সাপডাল দেখিছে? এইডাল ভাওনা সময়ত প্ৰয়োজন হয়। আপোনালোকৰ আগত দেখাব ধৰিছোঁ এইবোৰ উত্তৰ কমলাবাৰী সত্ৰ। আহক আমাৰ লগত চাওক। অসম বিখ্যাত ৰাস উৎসৱ এইখন সত্ৰতে হয়। এয়া ভকতসকল থকা ঠাই, শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ। নাজাৰা দেখো। দেখিবলৈ পাইছে উত্তৰ কমলাবাৰী সত্ৰৰ মেইন গাইছ, এইখন দেখিবলৈ পাইছে উত্তৰ কমলাবাৰী অসম বিখ্যাত ৰাস মহোৎসৱ এইখন মঞ্চতে হয়। অসম বিখ্যাত ৰাস এই মঞ্চতে হয়। এই পুখুৰীটোতে বৃন্দাবন সজোৱা হয়। গাইছ, ৰাসৰ সময়ত এই পুখুৰীটো নাজাৰাটো দেখক। দেখিবলৈ পাইছে গড়মূৰ সত্ৰ। হয়তো বুজিয়ে পোৱা নাই। ভিডিঅ' কৰ। গড়মূৰ সত্ৰৰ ভিতৰত